এটা বৰ দুৰ্ভাগ্যজনক ঘটনা যে আমাৰ সহযোগী দলৰ বিধায়কজন স্থানীয় বিধায়কজনে আজি ইয়াত বিফল ভূমিকা পালন কৰিছে আৰু সহযোগী দলৰ বিধায়কজনে এই সমষ্টিৰ ৰাস্তা পথৰ উন্নয়ন কাৰ্য এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে হিমন্ত বিশ্ব শৰ্মাই নাওবৈচা বিধানসভা সমষ্টিটো মানৱ জাতিৰ দালালি কৰিব এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে নাওবৈচা বিধানসভা সমষ্টিটো ইয়াৰ MP প্ৰধান বৰুৱাই ইয়াতে দালালি কৰি ইয়াতে ৰাস্তাবিলাক একদম বেলেগ ফালে লৈ গৈ সম্পূৰ্ণৰূপে পুৰা নাওবৈচা সমষ্টিটো পুৰা বিধ্বস্ত কৰি সেইকাৰণে এই মুহূৰ্তত মই অসম চৰকাৰক দাবী জনাব খোজোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এবাৰ লখিমপুৰ জিলাৰ নাওবৈচালৈ আহক নাওবৈচা সমষ্টিৰ ৰাস্তাৰ নিচিনা পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেয়া ৰাস্তা আৰু ক'তো নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক চকীয়ে তকীয়ে ধৰি ব্ৰহ্মপুত্ৰত দলিয়াই অহা ২৬ চনৰ বিধানসভা নিৰ্বাচনত চবে শুনি লওক ৰাইজে অহা ২৬ চনৰ বিধানসভা নিৰ্বাচনত অসমৰ সাম্প্ৰদায়িক দল বিজেপি দল আৰু বিজেপিৰ নেগুৰত ধৰি থকা অসম গণ পৰিষদকে ধৰি এই আটাইবিলাক দলক একেলগে চকীয়ে তকীয়ে ধৰি ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ'ব পৃথিৱীৰ কোনো শক্তিয়ে ২৬ চনত হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী কৰিব নোৱাৰে